टिकट काउंटर पर विदाय बाय बाय टिकट काउंटर গলে আর মোবাইলটো তো পৰিলে আপোনালোকে নিশ্চয় চালে কাৰণ ক্যামেৰাটো নিশ্চয় অন কৰাই আছিল বলক ভিডিঅ'টো মাজৰ পৰা ষ্টাৰ্ট নকৰি একদম প্ৰথমবাৰৰ পৰা ষ্টাৰ্ট কৰি দিও ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক সো হেল্ল গাইস এতিয়া আমি আহিছো কাৰেংঘৰলৈ আপোনালোকক এতিয়া কাৰেংঘৰটো দেখাম এতিয়া মই আপোনালোকক কাৰেংঘৰটো দেখাম কাৰেংঘৰটো আপোনালোকে চাই থাকক হয় এতিয়া ইয়াৰ টিকট কাউণ্টাৰৰ পৰা আমি টিকট ল'ম টিকট লৈ পিছত আপোনালোকক কাৰেংঘৰটো দেখাম কাৰেংঘৰটো কেনেকুৱা আমি এতিয়া গৈ আছো টিকট কাউণ্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি পিছত যাম আৰু আপোনালোকে যে চাই আছে এইটো হ'ল আমাৰ টিকেট কাউণ্টাৰ কাৰেংঘৰৰ ইয়াতে আপোনালোকে টিকেট কাটি পিছত ভিতৰত সোমাব আৰু আপোনালোকে যে মোৰ হাতত এই বস্তুটো চাইছে এইটো হ'ল কাৰেংঘৰৰ টিকেট আৰু এইটো লৈ এতিয়া আমি ভিতৰত সোমাম আৰু এই যে গেটৰ ভিতৰত এই যে দূৰত চাইছে এইটো হ'ল আমাৰ কাৰেংঘৰ মাত্ৰ 25 টকা টিকেট কাটি আমি কাৰেংঘৰ চাম সো চাক চিনাৰীটো কেনেকুৱা চাক কিমান মজা লাগে ইয়াত চাক ইয়াৰ পৰিৱেশটো কেনেকুৱা বহুত মজা লাগে এতিয়া আমি কাৰেংঘৰত যাম আপোনালোকক দেখাই আছো ইয়া হ'ল কাৰেংঘৰ আপোনালোকে যিটো চাই আছে ইয়া দূৰত এইটো হ'ল কাৰেংঘৰ আহোম ৰাজাসকলৰ কাৰেংঘৰ আৰু কাৰেংঘৰত আপোনালোকে আহিব পাৰে মাত্ৰ 25 টকা টিকেট শিৱসাগৰতে আছে শিৱসাগৰ পাৰ হৈ নাজিৰাৰ পৰা অলপ সোমাই পিছত আপোনাৰ কাৰেংঘৰত আহিব লাগিব মাত্ৰ 25 টকা টিকেট আপোনালোকে নিশ্চয় আহিব কাৰণ আহোম ৰাজাসকলৰ ঘৰ এইটো চাই বহুত ভাল লাগিব আৰু এইটো নিৰ্মিত হাঁহৰ কণী বৰা চাউল বৰালি মাছ আদিৰে এইটো নিৰ্মিত সো হেল্ল গাইস এতিয়া মই আপোনালোকৰ কাৰেংঘৰৰ ভিতৰত যাম ভিতৰত বৰ এণ্ডাৰ দেই ইয়া চাকপুৰ পৰা সোমাই আছো এইটো হ'ল ৰাস্তা দি সোমাইছো দেই এইফালে আপোনাৰ ৰাস্তা আছে এইফালৰ ৰাস্তা কোনটো ফালে যাম মানে একো বুজিব পৰা নাই আৰু এইটো ফালে যাব পাৰিম দেই এইটো যাওঁ চাক মানে ইয়াতো এণ্ডাৰ বহুত এণ্ডাৰ একো দেখাব নোৱাৰোঁ তথাপি অলপ দেখাইছে এইবিলাক যে চাইছে সৰু সৰু মানে আহোমৰ দিনত মানে জুই যে জ্বলাই আপোনালোকে চিনেমাত নিশ্চয় চাইছে জুই জ্বলাই যে মানে এই সৰু সৰু যিকেইটা আছে এইকেইটাৰ ভিতৰত জুই জ্বলাই মানে আগৰ দিনত যে মানে এতিয়াতো কাৰেণ্টৰ যুগ লাইট জ্বলাই কিন্তু আগতো লাইট নাছিল বাল্ব নাছিল ইয়াত জুই জ্বলাই মানে এইটো পোহৰত ৰাখিছিল এতিয়া এণ্ডাৰ বৰ্তমান জুই নাই মই আপোনালোকক আৰু দেখাই আছোঁ এইটো ফালেৰে সোমাই আছোঁ এইটো ফালে ৰাস্তা পাই গ'লোঁ চাক এইটো হ'ল মানে বাহিৰত যিটো দৃশ্য এইটো হ'ল বাহিৰত দৃশ্য এতিয়া মই ভিতৰত ডাইৰেক্ট মেইন ভিতৰত উঠি ঘূৰিম এইটো হ'ল চাক কিমান অন্ধকাৰ আহিছোঁ মই নিজেও নাজানো মই ক'ত আহিছোঁ চাক কিমান ধুনীয়া লাগে একো দেখা নাযায় একো দেখা নাযায় এতিয়া ওপৰত কেনেকৈ উঠিম ওপৰত উঠাৰ নিশ্চয় কিবা এটা আছে আৰু ওপৰৰ উঠা ৰাস্তাটো এতিয়া মোৰ বিচাৰি উলিয়াব লাগিব এতিয়া মই ওপৰত উঠিম ওপৰত ক'ৰ পৰা উঠিম মই আপোনালোকক দেখাই আছোঁ অলপ এইফালে আহিছোঁ এইফালে ওপৰত নিশ্চয় কিবা আছে নাই দু একো চাকি একো নাই এইফালে এনেই আহিছোঁ এতিয়া মই চাম বেলেগ ঐ তই কেনেকৈ উঠিলি ক'ৰ পৰা উঠিছে ভিতৰত এইটো ফালে বোলে ওপৰত উঠা ৰাস্তা আছে চাওক কেনেকুৱা ৰাস্তাটো আপোনালোকক চাই আছোঁ দেখাই আছোঁ ইয়া চাওক এইটো হ'ল ওপৰত উঠা ৰাস্তা আপোনালোকক যে কৈছিলোঁ ইয়াতো ওপৰত উঠিছে এইটো হ'ল ওপৰত উঠা ৰাস্তা এতিয়া মই ওপৰত উঠিছোঁ ইয়া চাওক ওপৰত উঠি পৰিছোঁ বাহ কিমান ধুনীয়া চাওক এইটো হ'ল আমাৰ অসমৰ যিটো শিৱসাগৰত থকা কাৰেংঘৰৰ ওপৰত আছোঁ মই বৰ্তমান চাওক ওপৰত থকা কেনেকুৱা মজা লাগে চাওক ইয়াৰ তলৰ পৰা মই ওপৰত আহিছোঁ ইয়াৰ তলত এইকেইটা ফটোশ্বুট কৰি আছে DSLR লৈ তলত মই আছিলোঁ যাই এইটো জেগাত মই আছিলোঁ আহিলোঁ সেয়া চাওক সি কিমান ওপৰত উঠিছে মই তাত এতিয়া উঠিবলৈ চেষ্টা কৰিম কোনটো ফালে দি উঠিছা সেইফালে গৈ আছোঁ সিহঁতে বোলে কোনটো ফালে উঠিছে মই আপোনালোকক দেখাই আছোঁ কোনটো ফালে উঠিছে এইটো ফালে বোলে যাব লাগে এইটো ফালে গৈ এইটো বাহিৰতো ৰাস্তা ৰাস্তা পাই গৈছোঁ এতিয়া মেইন ওপৰত উঠিম যিটো একদম উচ্চতম মানে কাৰেংঘৰৰ সকলোতকৈ ওপৰত যিটো কয় তাত উঠিম নহয় এতিয়া চাই থাকক চাওক কিমান ধুনীয়া একদম সকলোতকৈ ওপৰত যিটো সেই তাত উঠি পৰিছোঁ ইয়াতকৈ মানে এইটো হ'ল সকলোতকৈ ওপৰত ইয়াত কিন্তু আমি উঠিব নোৱাৰোঁ এতিয়া মই কাৰেংঘৰৰ সকলোতকৈ ওপৰত যিটো মানে ঘৰ আছে সেইটো ঘৰত উঠিছোঁ একদম ওপৰত ইয়াৰ তলৰ নিচত চাওক কেনেকুৱা চিনাৰী আৰু সিয়া চাওক DSLR লৈ ফটোশ্বুট কৰি আছে আমাৰ লগৰ কেইজন যে DSLR লৈ তাত ফটোশ্বুট কৰি আছে চাওক ইয়া হ'ল মোৰ ফ্ৰেণ্ড সি আগতে উঠি কৰিলে এই ওপৰত ৰাস্তাটো বন্ধ কৰি দিছে চাওক মানে ওপৰত উঠি কোনোবাই যদি কোনো ভয় লাগে মানে ওপৰত মানে একো নাই ছেফ নাই মানে
যদি এবাৰ পৰি যায় তেনেহ'লে বাচিবলৈ আৰু চান্স নাই সেইকাৰণে এইটো ৰাস্তা বহন কৰি দিছে আৰু আপোনালোকে যদি আহে এইটো ৰাস্তা দি কেতিয়াও ওপৰলৈ নুঠিব কাৰণ ইয়াত বহুত ৰিক্সৰ কথা আছে এতিয়া মই মানে যিটো ওপৰত উঠিছোঁ এইটো ওপৰতো ভিতৰত যাম ভিতৰত চাওঁ কেনেকুৱা লাগে এতিয়া চাওক ভিতৰত আহিছোঁ ইয়াত ডাইৰেক্ট আপোনাৰ ফিল্ম শ্বুটিং কৰিব পাৰি এনেকুৱা এই যে আপোনাক যে কৈছিলোঁ মই জুইৰ নিচিনা এইবিলাকক মানে জুই থৈছিল মানে সৰু সৰু মমৰ নিচিনা কেইটামান বনাই ইয়াত থৈছিল আৰু এই জুয়ে গোটেই ৰুমটো পোহৰ দিছিল কাৰণ ৰাতিটো এন্ধাৰ হৈ থাকিব না সেইকাৰণে আৰু ইয়াৰ চাওক সিহঁতে ভিডিঅ' শ্বুট কৰি আছে মোবাইল দি ইনষ্টাগ্ৰামৰ ৰিলছ বনাই আছে বনাক মই পিছত বনাম আৰু এতিয়া চাওঁ ইয়াৰ পৰা আৰু এইটো যিটো চাইছে এইটো ইমান মজবুত নহয় মোৰ লাগি আছে এইটো যদি এনেকৈ ভৰিৰে দিওঁ ভাঙি যাব কিন্তু এইটো কৰিবলৈ নাপায় দেই কাৰণ এইটো আগৰ দিনৰ বনোৱা যে সেইকাৰণে এইটো কৰিব নাপায় আৰু কাৰেংঘৰৰ ওপৰত যদি আহে আপোনালোকে এটা ৰহস্যময় বস্তু দেখিব পাৰিব চাব সকলো ঘৰ এষ্টা আছে কিন্তু এইটো ঘৰ এষ্টা এইটো ঘৰ যে কি মই নিজেই বুজিব পৰা নাই কাৰণ এতিয়া মই আপোনালোকক এইটো ঘৰৰ বিষয়ে অলপ মানে কম মই যিখিনি জানো মোৰ অভিজ্ঞতাৰে সেইখিনি আপোনালোকক মই বুজাম চাই থাকক আহক বলত যাওঁ মোৰ লাগি আছে যে আহোমৰ সকলৰ দিনত যে ঢোল বজাই সকলো ৰাজ্য গাঁওবাসীক মানে উপস্থিত কৰে মানে এইটো ঘৰ আছিল এইটো ইয়াত আপোনাৰ ঢোল বজাইছিল ইয়াত ঢোল বজাই মানে এইটো দি শব্দ ওলাইছিল এইটো দি শব্দ ওলাইছিল আৰু এইটো দি শব্দ ওলোৱাৰ মানে এই ৰাস্তা দি শব্দ ওলাইছিল মানে এই শব্দ ওলোৱাৰ ফলত গাঁওবাসী যিমান মানে মানুহ আছিল মানে ৰজাৰ ওচৰলৈ সকলো আহি উপস্থিত হৈছিল এতিয়া আমি নিচলৈ যাম কাৰণ মই অকলে আহিছোঁ এতিয়া অকলেই যাব লাগিব মোৰ লগৰকেইটা গ'ল আৰু এতিয়া মই অকলে ভয় লাগি আছে সেইকাৰণে তললৈ গৈ আছোঁ এইটোৱে আপোনাৰ কাৰেংঘৰৰ মানে যিকোনো বস্তু দেখাব লগাইছিল মই সকলো দেখাইছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে বন্ধুসকলৰ লগত এটা শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিয়ক ইয়াৰ চাওক DSLR ফটো শ্বুট হৈ আছে মানে মই মাৰিছোঁ মই মানে DSLRটো মই কমপ্লিট কৰি এতিয়া ওপৰত আহি পৰিছোঁ ব্লগ বনাবলৈ ইয়াৰ চাওক কিমান চিনাৰী ইমান ধুনীয়া চিনাৰী মানে এইটো চাই ভালেই লাগে কিমান যে ভাল লাগে মই আপোনালোকক ক'বলৈ বুজা নোৱাৰোঁ আপুনি যদি আহে ইয়াত তেনেহ'লে আপুনি নিজে বুজিব পাৰিব আৰু সিটো যে দূৰত চাইছে বস্তুটো ইয়াত মানে এই যে কাৰেণ্ট যে চলাচল কৰে মানে কাৰণ নিয়ন্ত্ৰণৰ কাৰণে এই গাঁওখনৰ কাৰণ নিয়ন্ত্ৰণৰ কাৰণে এই বস্তুটো ইয়াত ৰাখিছে মই আপোনালোকক জুম কৰি বেক কেমেৰা দি অলপ দেখাই আছোঁ মোবাইলৰ কেমেৰাটো অলপ নেদেখিব পাৰে ফাটি যাব পাৰে চ' হেল্ল' গাইজ এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম মানে কাৰেংঘৰৰ পৰা বিদায় ল'ম কাৰেংঘৰটো আপোনালোকে চাই থাকক লাহে এই যে পিছত যে চাইছে এইটো হ'ল কাৰেংঘৰ চাই থাকক এতিয়া আমি যাম ঘৰত যাম এইটো আমাৰ লাষ্ট ব্লগ মানে এইখিনিলৈ মোৰ ব্লগটো সমাপ্ত কৰিবলৈ বিচাৰিছোঁ এতিয়া পৰৱৰ্তী ব্লগত মই আপোনালোকক চাবলৈ আশাবাদী হৈ যেন থাকে তাৰ প্ৰতি অনুৰোধ থাকিছোঁ আপোনালোকে পিছৰ ব্লগটো চাব আৰু টিকেট কাউণ্টাৰৰ পৰা এতিয়া বিদায় বাই বাই টিকেট কাউণ্টাৰ গ'লে আৰু মোবাইলটোতো পৰিলে আপোনালোকে নিশ্চয় চালে কাৰণ কেমেৰাটো নিশ্চয় অন কৰাই আছিল ভাই কাৰেংঘৰ এতিয়া আমাৰ গাড়ী এতিয়া গাড়ীৰ পৰা সকলোখিনি ফ্ৰেণ্ড চাওক পিছৰ পৰা মোৰ ফ্ৰেণ্ডখিনি গোটেইখিনি আহি আছে এতিয়া আমি যাম আৰু যাম মানে কাৰেংঘৰৰ পৰা যাম মানে গাড়ীৰ ওচৰত আহি পৰিছোঁ বাই কাৰেংঘৰ